চব তাৰমানে ভগৱানী শক্তি না ভগৱান থকাৰ কাৰণে আমি জীয়াই আছোঁ আমি পৃথিৱী এখন আছে টাইমটো কাৰো নাথাকে টাইম তোমাৰো নহয় টাইম মোৰো নহয় টাইম সকলোৰে কাৰণে নমস্কাৰ মোৰ নাম তনবিৰা আৰম্ভ কৰোঁ তো গাইছ আজি মই এটা নলবাৰীৰ এনে এটা মন্দিৰ দিঘা বহুতে জানে দিয়কচোন আৰু যোনে নাজানে আপোনালোকে একদম চাইড বহে সকলোকে মানে সেই মন্দিৰটো আপোনালোকে দেখা পালে মানে এনেকৈ ক'ব বাপ্পা কি মন্দিৰ হে মানে এনেকৈ ক'ব কি বাহাৰ তনবিৰ কি দিখাই দিলে এইটো মন্দিৰ সেই মন্দিৰটো এতিয়া ক'ত অলপ চব দিঘা আমাৰ নেশ্যনেল হাইৱে সিফালে অলপমান যাব লাগে তাৰ পৰা আমাৰ নলবাৰীৰ পৰা অলপমান যাব লাগে এতিয়া মইতো দিখাম খালি আপোনালোকে ভিডিঅ'টো একদম ফাৰ্ষ্ট পৰা একদম এণ্ডকলৈ যাই থাকিব তো বলক এতিয়া মই আপোনালোকক সেই মন্দিৰটো তাত লৈ যাওঁ আৰু আমি 27 নম্বৰ নেশ্যনেল হাইৱে মানে অলপমান ৰাইট চাইডেদি যাব লাগে মানে তাতে যাই আছোঁ এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয় দিয়ক আপুনি খালি একদম চাই থাকক এই ভিডিঅ'টো একদম এণ্ডকলৈকে এতিয়া আমি শিলগোহানি মন্দিৰত যাই আছোঁ মানে সেই মন্দিৰটোত অহাৰ পিছত এই মন্দিৰটোৰ অলপমান একদম আপোনালোকক ডিটেইলছত ক'ম ফাৰ্ষ্টতে সেই মন্দিৰটো চাব যাব লাগে চহৰৰ আংকুল অহাৰ লগে লগে একদম পুৰা পাৰ গ'লে একদম তাৰমানে গাড়ীখন একদম আগুৰি ধৰিছে একদম পুৰা আংকুল একদম পিছে পিছে যাই আছে আংকুল সদায় এনেকৈ আনে দিয়কচোন এলা ঢকলো গেলা দালি চাউল এলা আনিলি তাহাঁতে দেখছে না ছাগলকে একদম পুৰা ছাগল পাৰ একদম চবে আগুৰি ধৰিছে আংকুলে তেওঁ এতিয়া পূৰা কৰি আছে তাৰমানে চব এনেকৈ সদায় একদম কণ্টিনিউ বুলি একদম এই দিব আহি থাকে য'ত য'ত পাৰ ছাগল এলা থাকে চবতে দিব আহে বোলে এনেহেন দৃশ্য প্ৰথম দেখা পালোঁ দিয়ক এনেহেন কাম কৰি থাকিব লাগে একদম ভাল এলা কাম কৰা মানে চবেই কৰিব লাগে দিয়ক এইটো কাম এতিয়া আংকুলে সেৱা কৰি আছে ইয়াতে এইটো মন্দিৰ আৰু মন্দিৰটো আৰু একদম পূৰা কি ভালকৈ বনাইছে আৰু কি ভাল লগা দৃশ্য দেখিছে না চবে একদম পাৰ ছাগলে তাৰমানে একদম কোনেও কাকো ভয় কৰা নাই ডাইৰেক্ট খাই একদম পূৰা সদব্যস্ত হৈ গৈছে আৰু আংকুল দুই এটা মন্দিৰকলৈকে সদায় তাৰমানে চাউল আৰু আনি থাকে চাউল আৰু দালি মানে সদায় আনি বিলে তাৰমানে কণ্টিনিউ চলি থাকে এইটো কৰিব লাগে দিয়কচোন দেখা পাইছিলোঁ মোৰ একদম মন ভৰি গৈছে তাৰমানে মই আজি এই দেখাবলৈ মানে এনেই আনো হৈ প্ৰথম বাদ দিয়ক পশু পক্ষীৰ কাৰণে যে ইমান মানুহবিলাকে চিন্তা কৰে আৰু পুৰা একদম ভাল কাম দিয়ক আৰু চলি পাৰে তাৰমানে একদম পক্ষীগিলাতে আছে চবে দালি এলা চাউল এলা চবে খাই আছে মানে কিন্তু দেখাত ধৰ মানে দালি খাই বেছি ভাল পায় সেইকাৰণে চব একদম বগা পৰি আছে দালিটো নাই চব চাউলে দেখোন আৰু চবে জানেই এইটো হ'ল শিলগোহানি থান লক্ষী মন্দিৰ তো এতিয়া তাৰমানে অলপমান এইটো কৈ দিব আমাৰ আংকুল আংকুল বিষয়ে কৈ দিয়কচোন এই যে আমাৰ শিলগোহানি থানৰ লক্ষী মন্দিৰৰ এই প্ৰতিমাখন মানে লক্ষীমাৰ মূৰ্তি আছে এই মন্দিৰটো আমি জানামতে আমাৰ আগতে কোৱা মতে আৰু পুৰণা তথ্য মতে আমি গম পাওঁ যে ইয়াত মানে হাবি জংঘল আছিল আৰু এই হাবি জংঘলৰ মাজত বিৰিণাৰ চুবুৰী আছিল চুপ আছিল এই বিৰিণাৰ চুপৰ মাজত তাৰমানে তলৰ পৰা এই লক্ষীমাই উঠি উঠি নিজে নিজে আহিছে কিন্তু এতিয়া বহুত আৰু মই এই মন্দিৰটো আহি পালোঁ এইটো হ'ল বৰগাছাৰ এই দুৰ্গা মন্দিৰ মানে এইটো বহুত ঐতিহ্য আছে আৰু কিন্তু তাৰে লগত কিন্তু যি মানে বহুত মানে মই শুনা মতে ইয়াতে বোলে বহুত ধুনীয়া পৰিৱেশ এটা আছে ভিতৰে তো মই এতিয়া আপোনালোকক চব দেখাই দিম খালি আপোনালোকে একদম মোৰ লগত একদম এণ্ডকলৈকে দেখিব আৰু আপোনালোকে একদম চাই থাকক আৰু মই তাৰমানে মই এই এটা আহি কেনে মন্দিৰটো বেলেগ মানে এটা ভাল লগা দৃশ্য দেখিলোঁ তাৰমানে এই বস্তু দেখি ময়ো শিকিব পাৰিছোঁ আৰু এইটো চবেই জানিব লাগে কাৰণ আমাৰ ছ'চিয়েলৰ কাৰণে আপোনালোকে চবেই জানে নলবাৰীত আমাৰ অভিজিত কলিতা আংকুলে তাৰমানে এটা চৰাই লগে দালি এলা চাউল তাউল আনে তাহাঁতক দিবাক লগে এলা তাৰমানে এটা বহুত ভাল এটা ইনস্পিৰেশ্যন আৰু এটা শিকিব লাগে বহুত বস্তু এটা আৰু তাৰমানে আমাৰ এই মন্দিৰটো মানে সেই নেতৃত্ব আমাৰ অভিজিত আংকুলে লৈছে তাৰমানে এই কামটো তাৰমানে ইমান বিজি আমাৰ ব্যস্ত মানুহ এটা ইমান দিন তাই বুলি আমাৰ এলা কৰি থাকে এলা বহুত ডাঙৰ কাম দিয়ক আৰু ভাল লগা কাম আৰু এনেহেন কামটো চবেই কৰিব লাগে আংকুল তাৰমানে আমাৰ অভিজিত আংকুলে মানে এইবিলাক এই
ওচৰবিলাকত সদায় আনে সদায় তোমাৰ ৰাতিপুৱা চাউলৰ দালি লৈ আহে অঁ। ইয়াত আমাৰ পাৰ আছে বাহিৰৰ পৰা কপৌ চৰাই শালিকা আহে গোটেইবিলাক খায় আৰু তাৰমানে মই তেতিয়া তাৰমানে একদম পুৰা তাতে চিনি পাই যায় ন অঁ আহিলে গম পাই যে বুজি পাইছি চব পাৰবিলাক নামি আহে আচ্ছা চব নামি আহে চব আমি চব একদম চব নামি আহে আগুৰি ধৰে একেবাৰে মই এতিয়া মানে এতিয়া আহোঁতে দেখিছোঁ চবে একদম পুরো আগ্রহ দিচ্ছে তাৰমানে মই এতিয়া মন্দিৰটো দেখাম তাৰমানে আপোনালোকৰ চাই কেনে ভাল লাগি যাব তাৰ মনটোকে তাৰমানে কি পুৰা একদম ডিটেইলিং একদম কি কালাৰ কৰিছে তাৰমানে আপোনালোকে চাই কেনে তাৰমানে ভাল লাগি যাব তাৰমানে মোৰো আহি কেনে বহুত ভাল লাগিছিল আগতে আৰু মন্দিৰটো অলপমান মই দেখাই দিছোঁ আৰু কি তাৰমানে আৰু এলা দেখিছে না কি পুৰা চৰে কি ডিটেইলিঙত কৰিছে আপোনালোকে নিজে একদম গাছডাল চাওকচোন একদম কি মজা লাগে তাৰমানে চব কিন্তু এইটো মানিব লাগিব চব পুৰা ডিটেইলিঙত কৰিছে আৰু এতিয়া আংকুলে ইয়াতে প্ৰে কৰি আছে চাবাৰি আৰু তাতে একদম পুৰা লায়নো আছে একেবাৰে তাৰমানে আগত আৰু চেফটিক লৈকে চাবাৰে আৰু এইটো আমাৰ নগৰ জানেই দুৰ্গা মা আৰু দেখিছে না তাৰমানে কি ধুনীয়াকৈ কৰিছে একদম পুৰা একদম ডাঙৰকৈ আৰু এই মন্দিৰটো তাৰমানে মই চব তাৰমানে চব কথা কৈ দিম তাৰমানে একদম পুৰা ডিটেইলছত কৈ থাকি খালি আপোনালোকে চাই লওক এতিয়া মোৰ আংকুলহঁতে আছে আপোনালোকে জানে আংকুলহঁতে একদম কৈ দিব কি তাৰমানে এই বস্তুটো তাৰমানে এই মন্দিৰটোত অলপমান বিশেষ কৈ দিব আৰু মই পুৰা এক্সাইটেড হৈ আছোঁ কিয় জানে তাৰমানে মন্দিৰ বহুত এলাৰ বিষয়ে তাৰমানে জানিব বহুত এটা মনটো তাৰমানে ভাল লাগে তাৰ কাৰণে একদম জানি কেনে ভালো লাগে দিয়কচোন এলা আৰু এলা চব তাৰমানে ভগৱানী শক্তি ভগৱান থকাৰ কাৰণে আমি জীয়াই আছোঁ আমি পৃথিৱীৰ কাৰণে আছে সেইকাৰণে ভগৱানক চবে মানিব লাগে আৰু ময়ো মানুহ দিয়কচোন তো এতিয়া এইখিনিয়ে এতিয়া মই এই তাৰমানে মন্দিৰটোৰ বিষয়ে চালক তাৰমানে তেতিয়াৰ পৰা তাৰমানে মই যেতিয়া মোৰ আব্বা তাৰমানে কলাক্ষেত্ৰৰ বিষয়ে তেতিয়াৰ পৰা মই একদম পুৱাৰ পৰা একদম এক্সাইটেড হৈ আছোঁ তাৰমানে সেই মন্দিৰটোৰ বিষয়ে জানিবা আৰু মই পুৰা মতে এতিয়া বোলে আমাৰ এতিয়া সাত তাৰমানে বৰগাছাৰটো দুৰ্গা মন্দিৰ বহুত পুৰণা দিয়কচোন ইয়াতে বোলে 7 বছৰৰ পৰা আছে বোলে তাৰমানে দুৰ্গা পূজা চলি আছে এইবাৰ কিন্তু এটা বস্তু বহুত ভাল লগা কথা এইবাৰ দুৰ্গা পূজাত আমাৰ এই বৰগাছাৰ এই দুৰ্গা মন্দিৰটো ফাৰ্ষ্ট পাইছে ভাবকচোন ইমান মন্দিৰ আছে তাতে কোনোবাই ফাৰ্ষ্ট আৰু সেইটো আমাৰ বৰগাছাৰ এই দুৰ্গা মন্দিৰটো ফাৰ্ষ্ট পাইছে আৰু এইটো বহুত ভাল লগা কথা না আমাৰ আৰু আংকুল মোৰ এটা প্ৰশ্ন হৈছে আমাৰ এই দুৰ্গা আমাৰ এই বৰগাছাৰ দুৰ্গা মন্দিৰটোৰ এৰে বোলে যেমান দুৰ্গা প্ৰতি মাৰ ইমান অলংকাৰ যেনে এইখিনি আছে চববিলাকৰ নাম হয় ইয়াত আমাৰ দেৱী মাৰ গোটেই অলংকাৰখিনি আমাৰ ইয়াত যিখন পাৰ্মানেণ্ট প্ৰতিমা দুৰ্গা মাৰ আছে এই প্ৰতিমাখনৰ গোটেইখিনি মানে অলংকাৰ আচ্ছা সোণৰ আৰু দেৱী মাৰ ওচৰত যিখিনি অস্ত্ৰ আছে এই গোটেই অস্ত্ৰখিনিও মানে সোণৰ আচ্ছা আৰু তাৰমানে আমাক তোমাৰ ডাঙৰ কথা তাৰমানে যিমান আছে আমাৰ আপোনালোকে জানে অলংকাৰ মানে কি মানে চব তাৰমানে সোণত ভাবকচোন তাৰমানে কিমান তাৰমানে ভাল লগা কথা আমাৰ তাৰমানে এই ইমান ডাঙৰ দুৰ্গা মন্দিৰটো তাৰমানে আমাৰ বৰগাছাৰ 7 বছৰ ইমান ডাঙৰ হৈছে হয় মানে এই মন্দিৰটোৰ যদিও 7 বছৰ হৈছে ইয়াত আমাৰ গাঁৱৰে উদীয়মান ব্যৱসায়ী সামাজিক ব্যক্তি অভিজিৎ কলিতা যি আছে নাম হৈছে তুমি অভিজিৎ কলিতাৰ নেতৃত্বত আমাৰ পাঠশালাৰ বিশিষ্ট ব্যৱসায়ী অনুপম শৰ্মাৰ সহযোগত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে আমাৰ অভিজিৎ কলিতা অনুপম শৰ্মাৰ দয়া কালাৰে বনিছিল হয় অভিজিৎ কলিতাৰ নেতৃত্বত অনুপম শৰ্মা ভাবকচোন তাৰমানে কিমান বিশ্বাস আছে ভগৱানৰ ওপৰত আৰু তাৰমানে আৰু এবাৰ ইমান দয়া কষ্ট কৰি বনে দুৰ্গা অংকুলে বনে কষ্ট কৰি একদম নলবাৰীৰ দুৰ্গা পূজাৰ ফাৰ্ষ্ট পাইছে ভাবকচোন অট্টালিকা কৰি আছে আচ্ছা একদম পুৰা অট্টালিকা বনাই দিছে এটা কি আৰু কেইটা মন্দিৰ আছে আমাৰ 4টা মন্দিৰ আছে এইটো অলপ আৰু দুৰ্গা মা নেক্সট এইটো মাজতে আছে বিষ্ণু শিৱটো শিৱ আৰু সমুখতে আহি কিনে ৰাস্তা কিনাৰত একদম গণেশ মন্দিৰ এই টোটেল 4টা মন্দিৰ আছে গোটেই বছৰ 4টা মন্দিৰ ইয়াত ভক্ত মানে ভিৰ হৈ যায় আৰু এইটো হ'ল বিষ্ণু মন্দিৰ
লগৰ লগে যে ভাল লগা মোৰ আহি কিনে পূজা কৰিব আমাৰ শিৱ মন্দিৰ আমাৰ এইটো হ'ল শিৱ মন্দিৰ বহুত ধুনীয়াকৈ বনাইছে দেখিছেনে আৰু আপোনালোকৰ এইটো বস্তু জানে কিন্তু আজি মই প্ৰথমবাৰ গম পালোঁ লওকচোন মানে দুৰ্গা দেৱীৰ 9টা ৰূপ আছে আৰু সেই 9টা ৰূপ এতিয়া আছে এতিয়া আংকুল আপুনি এই 9টা ৰূপ আপোনালোকক দেখি দিয়কচোন কদায়িনী কালৰাত্ৰি মহাগৌৰী সিদ্ধিৰাত্ৰি শৈলপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা কুষ্মাণ্ডা আৰু স্কন্দমাতা এইকেইটা হ'ল দুৰ্গাৰ নৱৰূপ আৰু এই 9টা ৰূপতে দুৰ্গাক পূজা কৰা হয় আৰু নমস্কাৰ আংকুল থেংক ইউ নমস্কাৰ আৰু তাৰমানে আপুনি যে আমাৰ পাৰ গেলাক দিন আপুনি মানে টাইম মিলে আপনি আমার ব্যস্ত হন মানে টাইম মিলে যে দেলা চাউল দালি এলা নিদে আপনি আপনার কি মোর সঁচা কৈছো না মোৰ মনটোৰ পৰা আপোনাৰ এটা চেলুট থাকে থেংক ইউ তোমাক চেলুট দিছোঁ আৰু আপনি আমাৰ কিমান টাইম মিলে আপনি আমাৰ ব্যস্ত হৈ টাইমটো কাৰণ নাথাকে টাইম তোমাৰো নহয় টাইম মোৰো নহয় টাইম সকলোৰে কাৰণে আমি আমাৰ টাইমখিনি ভগাব নালাগে আমাৰ টাইম শ্বেডিউলটো সদায় ভাগ হৈয়ে আছে খালি আমি তাক ইউটিলাইজ কৰিব লাগে চ' আমি কি ইউটিলাইজ কৰিছোঁ যে আমি ৰাতিপুৱা যেনেকৈ শুই উঠি বিচনাৰ পৰা শুই উঠি ব্ৰাছ কৰোঁ নে নকৰোঁ ব্ৰাছ কৰোঁ তাৰপিছত আমি ব্ৰেকফাষ্ট কৰোঁ আমাৰ নিজৰ কাৰণে কৰোঁ আমি আনৰ কাৰণে কি কৰিছোঁ আনেওতো ক'ৰবাত ব্ৰেকফাষ্ট কৰিবলৈ ৰখি আছে তো তেওঁলোককো আমি ব্ৰেকফাষ্ট কৰোৱাটো উচিত সেইকাৰণে সেইখিনি সময় আমি মই বা তুমি নহয় সকলোৱে মিলাব লাগিব আৰু আংকুলৰ পৰা কিন্তু সেইটো কথা জানিব লাগে তাৰ কাৰণে ইমান চিন্তা মানে তোমাৰ আপোনালোক বাৰ তাতে হ'লে ছাগলকো দিছে তাৰমানে ইমান ভাল তাৰমানে সেই বস্তুটো তাৰমানে চবেই কৰিব লাগে আৰু মই এইটোৱে ভাবোঁ কি মই ডাঙৰ লৈ এইখিনিয়ে কৰিম আৰু তাৰমানে আৰু আংকুলে ক'লা অনুপম আংকুলো আপুনি মানে ইমান চিন আপুনি আপোনালোক ইমান ভগৱানক ভাল পায় ভগৱানক আমি অকলে নহয় গোটেই আমাৰ সকলোৱে ভাল পায় ভগৱান আল্লাহ সকলোৱে মানে গতিকে আমি তোমাৰ জৰিয়তে আমি ধন্যবাদ দিছোঁ নকম দাদাক তেওঁৰ জৰিয়তে আজি ইমান ধুনীয়া এটা মন্দিৰ ইয়াত হৈছে য'ত আজি তোমালোকে বহিছে গেষ্ট হাউচ হৈছে খুব ধুনীয়াকৈ গোটেই প্ৰজেক্টটো কৰা আমাৰ অনুপম দাদাই আমাক গোটেইখিনি সহায় কৰিছে আৰু কিন্তু আপুনি কৈছে বহুত কাম কৰিছে আপোনালোকে আৰু মই আৰু তো কথা জানি আপুনি বোলে ৰাতি হৈ বোলে তোমাৰ ষ্ট্ৰীট ডগ গেলা থাকে ষ্ট্ৰীট ডগ গেলা বুলি আপুনি বোলে সিহঁতে কি হয় সিহঁতে চবৰে ঘৰত নাথাকে আৰু কাৰোবাৰ ঘৰৰ মানুহ সোনকালে শুই যায় খাব নাপায় তো আমি এতিয়া মন্দিৰৰ পৰা সেইটো এটা আমি নিয়ম কৰিছোঁ যে আমি ৰাতি 9টাৰ পৰা 10টাৰ ভিতৰত ইয়াতে মন্দিৰত ভাত বনাওঁ আৰু ভাত দালিখিনি আমি আৰু কিন্তু মই এইটো বস্তু আগতে কৈছোঁ তাৰমানে কোনোবাকো আমাৰ ঘৰৰ এনেকৈ কুকুৰ আহি তাত হৈ যাওঁ কেতিয়াবা মই কিবা খাই থাকিলোঁ আৰু এনেকৈ কুকুৰকেইটা চাই থাকে তেতিয়া দেৰি ভাতো খাওঁ ময়ো খাওঁ একেলগে খাওঁ মানে চাই কিনে তাৰমানে কিবা এটা ভাল তাৰমানে মনটোত এটা দিব লাগে কাৰণ সিহঁতো ভোকত থাকে সিহঁতে যিহেতু নিজে কৰি খাব নোৱাৰে আমি যিহেতু নিজে কৰি খাওঁ গতিকে সিহঁতক খোৱাটো বস্তু দিয়াটো আমাৰ এটা দায়িত্ব গতিকে আমি সেই দায়িত্ব ভালকৈ সকলোৱে পালন কৰিব লাগে আৰু আংকুল তাৰমানে আপোনাৰ পৰা বহুত ভাল বস্তু শিকিলোঁ আৰু শিকিব লগা আছে সেইখিনিও শিকিলোঁ থেংক ইউ তোমাৰ জৰিয়তে তোমাৰ নিচিনা সকলো ল'ৰা ছোৱালী ভালকৈ আৰু আগবাঢ়ক আৰু আমাৰ সমাজখন ধুনীয়াকৈ সংগঠন কৰি ৰাখক তাকে আমি আশা কৰিছোঁ থেংক ইউ আমাৰ লেখতলগীয়া তাৰমানে এটা মন্দিৰ আৰু বহুত ডাঙৰ ভাল লগা কাৰণে এতিয়া মই আহিলোঁ আৰু চব ডিটেইলছত এতিয়াতো জানিলোৱে আৰু এই ভিডিঅ'টো এটা নকৰোঁ এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিওঁ বাই বাই